নমস্কাৰ বন্ধুসকল, ৰঙৰ বিষয়ে সৰু এটা ক্লিপ লৈ আহিছোঁ। ৰঙৰ বিষয়ে যিটো বস্তু জানাটো বহুত ইম্পৰ্টেণ্ট। গতিকে আহক ভিডিঅ'টো চাওক আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি ৰাখিব। এতিয়া ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। পাথৰটো আমিতো ইউজ কৰিব লাগে, ঘঁহিব লাগে পাথৰটো এইটো। আৰু কিয় ঘঁহিব লাগে কৈ আছোঁ, ইয়াত পাথৰবিলাক লাগি থাকিলে যিবিলাক মানে চিমেণ্টৰ পানী যিবিলাক টুকুৰা সেইটো পৰি যায়। আৰু 2 নম্বৰতে এইটো ফুটাটো যেতিয়া মাৰে, এই ফুটাটো মৰাৰ সময়ত এই চাইডে চাইডে পৰিচয়টো ফুলি থাকে, তেতিয়া এই পাথৰৰ লগত কাটিব লাগে তেনেকৈ মাৰি কেনে। দেখুৱাই আছোঁ এই বস্তুটো কিছুমানত ফুলি থাকে, কিছুমানত ফুলি নাথাকে বাৰু, কিছুমানত ফুলি থাকে। এই ফুলি থকা পৰিচয়বিলাক চাফা কৰিব লাগে, তেতিয়া বস্তুটো সমান হয়, তেতিয়া পুটিং কাটি ভাল হয়। আৰু 2 নম্বৰতে ৱালখনৰ মইশ্চাৰৰ প্ৰব্লেম আছে নেকি? মইশ্চাৰৰ প্ৰব্লেম মানে কি হৈ গ'ল, ইয়াত যদি কিবা ঘামিছে বা ভেঁকুৰৰ কিবা লক্ষণ আছে এইটোত, তেতিয়া এইটো চাব লাগে। ঘামি থাকিলে মানে ভেঁকুৰ নিয়া হৈ থাকিব, তেনেকুৱা যিমান পুটিং কাটিও লাভ নাই। এইবিলাক পজিশ্যন দেখিছেনে, ভেঁকুৰৰ লক্ষণ এইবিলাক। ইয়াত আমি কেমিকেল মাৰিব লাগিব, এইবিলাক দেখিছেনে, এইবিলাক কিছুমান ৱালতো উঠে। আৰু ৱালত ক'ত উঠে, তলৰ এই পজিশ্যনটোত উঠে, এছকাৰ্টিঙৰ তলত 3 ফুট 4 ফুট মান এৰিয়াৰ ভিতৰত উঠে। এইটো চিমেণ্টৰ কাৰণে হয়, চিমেণ্টৰ প্ৰব্লেম থাকিলে এইটো হয়। ইটাত নুঠে, কাৰণ ইটাটো পুৰি দিয়াৰ কাৰণে ইটাত নুঠে, সেই বস্তুটো আহে চিমেণ্টত। আৰু এটা জেগাত আছে, এইটো বাহিৰত চিমেণ্টৰ ক'ত হয় সেইটো দেখুৱাই আছে আপোনালোকে। এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু, এইটো ৰং কৰাৰ আগত চোৱাটো। ব'লক বাহিৰত ক'ত আছে দেখাই দিছোঁ মই আপোনালোকক। বন্ধুসকল, ইয়াত কি কেমিকেল মাৰিব লাগে মই স্ক্ৰীণত দি দিম, আৰু ইয়াৰ লগত বহুত কিবা মিক্স কৰিব লাগে। কেমিকেলটো চাই লওক। সেইটো বন্ধুসকল, এইটোত কেমিকেল মাৰোঁতে ইয়াত 4-5টামান কেমিকেলৰ প্ৰডাক্ট মিক্স কৰিব লাগে, তেতিয়াহে এটা সঠিক প্ৰডাক্টটোৰ মানে প্ৰস্তুত হয়গৈ। গতিকে প্ৰডাক্ট এইকেইটাই, বনোৱা নিয়মটো আছে বহুত। গতিকে কেনেকৈ বনাওঁ চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে, আৰু নেক্সট ভিডিঅ' পাই যাব। সেইটো হৈ গ'ল মেইন প্ৰব্লেম। গতিকে এইবিলাক চকু দিব। আৰু এতিয়া ফাষ্টফুড পুটিং কাটি আছোঁ আমি, ফাষ্টফুড পুটিং কটা আমি দেখুৱাই আছোঁ। এই চাওক, এই ওপৰে এইটো ফাষ্টফুড পুটিং কাটি আহি আছে। এতিয়া ই মাতি আছে, কি কৰিব লাগে, ধৰিব লাগে। হ'ব, কিবা আকৌ কাম কৰিব। এতিয়া মই তলটো মাৰিম। তলে মাৰিম মই। আৰু ইয়াত ফ্ল'ৰটো টাইলছ লগাব। টাইলছ লগোৱাৰ কাৰণে মই ইমান মানে জেগা এৰি দিম, ইমানটোমান জেগা এৰি দিম। এইটো বন্ধুসকল, এইটো সম্পূৰ্ণ মাৰা হৈ গ'ল, দেখিছে, এইটো সম্পূৰ্ণ মাৰা হৈ গ'ল, একদম চাজা ওপৰলৈকে হৈ গ'ল। এতিয়া ইয়াৰ নেক্সট প্ৰচেছটো আছে ছেকেণ্ড কোট কটা। ছেকেণ্ড কোটটো একেই প্ৰচেছ, এনেকৈ পাতলাকৈ মাৰিব লাগিব। আৰু 2 নম্বৰতে আছে 3 বেগ পুটিং আনিছিলে, 3 বেগৰে সেইখিনি পুটিং বাকী থাকিলে। 2 বেগটো সম্পূৰ্ণ 2টা ৰুমত গৈ আৰু ইয়াৰ পৰা আৰু 10 কেজিমান পুটিং গৈছে, আৰু টোটেল মানে 30 কেজিমান আছে। আৰু বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আৰু নেক্সট চিৰিজ মাৰি পলিচ কৰি পেপাৰ মাৰালৈকে কেনেকৈ কৰিব লাগে, কি কি কাম থাকিব সেইখিনি জেগাত, সেইটো ভিডিঅ' মই নেক্সটত লৈ আনিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ কাৰণে ধন্যবাদ। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে, চেনেলটো মোক ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক সোনকালে আপোনালোকে চাবলৈ পাব।
কিবা যদি কমেণ্ট থাকে কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।